সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ আজি প্ৰতিনিধি সভা আজি গোটেই দিনজুৰি কাৰ্যসূচীৰে অনুষ্ঠিত হয় কোকৰাঝাৰ প্ৰেছ ক্লাবত। এই সভাৰ যোগেদি আমি যি অবজাৰভাৰ হিচাপে আমি ইয়াতে আছিলোঁ, আমাৰ ইয়াত উপস্থিত আছিল আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় উপসভাপতি গোপাল ঘোষ মহাশয় আৰু আমাৰ জোনাল সমিতিৰ সভাপতি হৰেণ দাস মহাশয় আৰু আমাৰ লগত আৰু কিছুমান উপদেষ্টা মণ্ডলী আমাৰ লগত আছিল। আমি সকলোৱে মিলি সুন্দৰ কৰি কোকৰাঝাৰ জিলা সমিতিখন আমি গঠন কৰি দিলোঁ। আজি এই কোকৰাঝাৰ জিলা সমিতি যি নতুন গঠন হ'ল, সেই সমিতিৰ সভাপতি পানেশ সৰকাৰ মহাশয় আৰু সম্পাদক সমৰ দাস মহাশয় আৰু কাৰ্যকৰী সভাপতি অজয় সৰকাৰ লগত লৈ 21জনীয়া এখন জিলা সমিতি গঠন কৰা হয়। আৰু এই কমিটি যি গঠন হ'ল, ইয়াতে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত 12খন আঞ্চলিকৰ সভাপতি সম্পাদক লগতে বিভিন্ন ধৰণৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল। আমাৰ আজি বিৰাট ভাল লাগিল, সকলোৱে একেলগে হৈ মানে বিভিন্ন ধৰণৰ প্ৰস্তাৱ আকাৰে বিভিন্ন ধৰণৰ কথা বতৰাৰ মাধ্যমে আমি আজি যি কোকৰাঝাৰ জিলা সমিতিখন গঠন কৰিছোঁ। আমি জোনাল কমিটিৰ পৰা এইটোৱে ক'ম যে অনাগত দিনত যি আমাৰ জাতীয় সমস্যা, বাঙালীসকলৰ সমস্যা, এই সমস্যা লৈ আমাৰ এই জিলা সমিতি মাত মাতিব আৰু কথা ক'ব আৰু এই জিলা আমাৰ জাতিৰ হৈ কাম কৰিব বুলি আমি আশাবাদী। গতিকে আমি এই জিলা সমিতিক আমাৰ জোনাল কমিটিৰ পৰা আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ, যাতে এই সমিতি সকলো আঞ্চলিক তথা জিলা সমিতি জোনালে হওক চেণ্ট্ৰেলে হওক সকলোৰ লগত একত্ৰিত হৈ মিলিজুলি যাতে আমাৰ এই কোকৰাঝাৰ জিলাৰ যিবিলাক আমাৰ সমস্যা এইবিলাক সমাধানৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যায়, তাৰ কাৰণে মই ইয়াৰ মানে আহ্বান জনাইছোঁ। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিগত প্ৰায় মই 8 বছৰমান ধৰি মানে কোকৰাঝাৰ জিলা কমিটিৰ হকে কাম কৰি আছোঁ। আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে প্ৰতিনিধি সভাৰ মাধ্যমেৰে আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কোকৰাঝাৰ জিলা কমিটি পুনৰ গঠন কৰা হ'ল। আজি এই কোকৰাঝাৰ জিলা কমিটিৰ লগত 12খন আঞ্চলিক কমিটিৰ সহায় সহযোগত আজি এই সভাত উপস্থিত থাকি আমাৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় উপসভাপতি গোপাল ঘোষ মহাশয় আৰু জোনাল কমিটিৰ সভাপতি সন্মানীয় হৰেণ দাস মহাশয়, জোনাল কমিটিৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ দেৱনাথ মহাশয়ৰ উপস্থিতিত আজি আমাৰ এই দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটি পুনৰ গঠন কৰা হয়। আজি এই নৱগঠিত কমিটিৰ সন্মানীয় এটা পদবী মোক পুনৰবাৰৰ কাৰণে এই সদনে মোক আজি মানে দায়িত্ব দিয়ে। এই পদবীখন হ'ল সাধাৰণ সম্পাদকৰ পদ। তো বিগত দিনত মই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্লেটফৰ্মত থাকি এই কোকৰাঝাৰ জিলাৰ আমাৰ জাতিসমূহৰ আমাৰ জাতিৰ যিবিলাক বিভিন্ন ধৰণৰ সমস্যা আছিল, মই দীৰ্ঘদিন ধৰি মাত মাতি এই ফেডাৰেশ্যনৰ প্লেটফৰ্মত থাকি কাম কৰি আহিছোঁ। আৰু আজি সদনত যি মোক এই সাধাৰণ সম্পাদকৰ পদ দায়িত্ব দিলে, অনাগত দিনত বিভিন্ন আঞ্চলিক কমিটিৰ সহায় সহযোগ মই কামনা কৰিম। আৰু অনাগত দিনত যেনেকৈ মই মানে সাধাৰণ সম্পাদকৰ পদত থাকি জাতিৰ হকে কাম কৰিছোঁ, অনাগত দিনত মই ইয়াতকৈ বেছি মানে বাঙালী হিন্দুৰ কাৰণে মই কাম কৰি যাম বুলি আশাবাদী। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি BTR ক্ষেত্ৰীয় সমিতিৰ সৌজন্যত কোকৰাঝাৰ জিলা সমিতিৰ অধিৱেশন আমি একদিনীয়াভাৱে অনুষ্ঠিত কৰি আজি আমি সম্পন্ন কৰিলোঁ। আৰু আমি আমাৰ জিলাখন নতুন হিচাপে গঠন কৰিলোঁ, নতুন জিলা কমিটি। আৰু তাত আমি আমাৰ জাতীয় যিবিলাক সমস্যা আছে এই সমস্যাসমূহক লৈ জাতীয়ভাৱে আগবাঢ়িম। লগতে শৈক্ষিক তেনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ লৈ আমি আজিৰ সভাত সিদ্ধান্ত লৈছোঁ, প্ৰস্তাৱো গ্ৰহণ কৰা হৈছে যে অহা দিনত যিহেতু আমাৰ যিবিলাক জাতীয় সমস্যা আছে সেইবোৰ কিছু পৰিমাণে ৰাজনৈতিক সমস্যাৰ লগত জড়িত, যাৰ কাৰণে আমি আমাৰ যি ৰাজনৈতিক দল কিবা যি চৰকাৰ যোনে আহিলে আমাৰ সমস্যাবিলাক সঠিকভাৱে সমাধান কৰাত ৰূপায়ণ কৰিব সেই ধৰণৰ চৰকাৰ কিবা সেই চৰকাৰক আমি অহা দিনত সমৰ্থন কৰিম, তেনেকুৱা এটা ভাবিছোঁ মনেদি। আৰু আমি আমাৰ জাতিটোক শক্তিশালী কৰাৰ কাৰণে আমাৰ একমাত্ৰ জাতীয় সংগঠন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ জিলা সমিতিবোৰ শক্তিশালী কৰি আমাৰ জাতীয় ঐক্য আমি এই ধৰণে মজবুত কৰিম বুলি আমি আজিৰ সভাখন অনুষ্ঠিত কৰি নতুন কমিটিও গঠন কৰিছোঁ। সভাপতি হিচাপে শ্ৰীযুত প্ৰাণেশ সৰকাৰ ডাঙৰীয়া আছে আৰু কাৰ্যকৰী সভাপতি আছে আমাৰ অজয় সৰকাৰ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক আছে আমাৰ সমৰ দাস ডাঙৰীয়া। এখেতসকল প্ৰত্যেকেই কোকৰাঝাৰ জিলাৰ অধীনৰ, তেখেতসকলে সবল নেতৃত্ব দিব বুলি আমি অহা দিনত কামনা কৰিছোঁ।